ব্যৱসায়ীসকলক পলিথিন বৰ্জনৰ আহ্বান মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া। মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া শ্ৰীমতী শ্ৰাৱণা সোণোৱালে মৰাণৰ দৈনিক বজাৰ পৰিদৰ্শন কৰি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত চক্ৰ বিষয়াগৰাকীয়ে নিজেই অনুসন্ধান কৰে পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে আৰু পলিথিন বা প্লাষ্টিক ব্যৱহাৰ নকৰিবৰ বাবে সকীয়াই দিয়ে, অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সকিয়নি প্ৰদান কৰে। মই জইন কৰা বেছি দিন যিহেতু হোৱা নাই, কিন্তু তথাপিতো মই কথাখিনি অলপ অৱগত হৈছোঁ, মোক জনাইছে কথাখিনি, আৰু সেইকাৰণে আমি লগতে এটা আমাৰ যোনখিনি আমাৰ ইয়াতে ব্যৱসায়ী আছে তেখেতসকলক আমি কৈছোঁ। প্ৰথমতেতো আমি অনুৰোধহে কৰিব পাৰোঁ, আজি ভালকৈ তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে প্লাষ্টিকসমূহ ব্যৱহাৰ নকৰে। নহয়, আগলৈও আমি সেয়ে কৈছোঁ, আজি আমাৰ ফাৰ্ষ্ট ষ্টেপ, আৰু আগলৈও আমি যোনখিনি ব্যৱস্থা ল'ব লাগে